everyone, welcome back to my channel. মই নিহাৰিকা মোৰ চেনেললৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। আৰু এতিয়া 12টা বাজি পাৰে হ'ল। আজি মই ব্লগটো ষ্টাৰ্ট কৰিছো। আৰু আজি কি কৰো কি নকৰো কোনে কি কৰি আছে আপোনালোকক সকলো দেখাবলৈ ট্ৰাই কৰিম। তো আপোনালোকে ভিডিওটো স্কিপ নকৰাকৈ শেষৰলৈকে চাব। আৰু এতিয়া বলক ভিডিওটো আৰম্ভ কৰো। এয়া মায়ে কৰি আছে কি কৰি আছে জলকীয়া পুলি দিবলৈ মানে আমাৰ বাৰীত জলকীয়া আছে তো মায়ে জলকীয়াত মানে কুকুৰাক খুচৰি দিয়ে যে তো সেইবোৰ পৰা বাচিবলৈ মানে মায়ে একদম পুৰা এয়া হেৰি লাঠি কাটি আছে এয়া দেখিছে এয়া আৰু আধা তাত লগোৱা হৈ গ'ল পুৰা বতাহ মানে আজি একদম পুৰা বতাহ দি আছে। এতিয়া বলক আপোনালোকক মই মোৰ ঘৰৰ ফুলবোৰ দেখাম। বেছি ফুল নাই অলপেই আছে তাকে দেখুৱাম বুলি ভাবিছোঁ। এতিয়া বলক এয়া এইখন আমাৰ ঘৰৰ ফুলবাৰী হয়, বেছি ফুল নাই আৰু যিকেইটা আছে সেইকেইটাকে আৰু অলপ ভালকৈ ৰাখিবলৈ ট্ৰাই কৰিছোঁ আৰু আনিম এতিয়া নতুনকৈ। এতিয়া আপোনালোকক দেখাওঁচোন বাৰু। মই নামবোৰ নাজানো ফুলবোৰৰ, তো আপোনালোকে কমেণ্ট কৰি জনাব ফুলবোৰৰ নাম কি হয়। তো আপোনালোকক এতিয়া মই দেখাইছোঁ বোলক। এতিয়া এইজোপা দেখিছে এইজোপা গোলাপ ফুল হয়, এইজোপা পিংকো ফুলে আৰু বগাকেও ফুলে মানে। তো এতিয়া জানো তো এয়া এইটো ফুল হয়, ইয়াত নতুনকৈ এতিয়া ওলাইছে। এইজোপা ডাঙৰজোপা মৰি গ'ল তো নতুনকৈ আকৌ ওলাইছে। তাৰপৰা এয়া বগাকৈ ফুলি আছে। তো এয়া এইটো এটা ফুল। তো এইবোৰ ফুল টাব মানে এইবোৰ ফুলবোৰ বেলেগ ঠাইত আছিলে তো মানে ইখন বাৰীত আছিলে তো ইখন বাৰীৰ পৰা মানে একদম মই এইখন বাৰীলৈ চিফ্ট কৰি দিলোঁ। মানে ইখন বাৰীত ছাগলী কিবা কিবি সেইবোৰ সোমাই পটককৈ তো ফুলবোৰ খাই দিয়ে তো মৰি যায়। মানে এবাৰ যদি ছাগলীৰ মুখ লাগে তেতিয়াহ'লে যিকোনো গছেই হওক বা ফুলেই হওক মানে আকৌ মানে নতুনকৈ জি উঠিবলৈ অলপ দিগদাৰ হয়। তো আৰু এইবোৰ চাওক ফুল মানে এইবোৰ পাতৰে কিবা হয় কি এয়া এল'ভেৰা আছে। মই এইবিলাক ফুলবিলাকৰ নাম বিশেষকৈ মই নাজানো। আৰু এই ফুলবোৰত এইবোৰ মানিমুনি উঠিছে তো মানিমুনি মা আৰু দাদাই যদি জুচ বনাই দিওঁ তেতিয়া মাহঁতে খায়, সেইটো কাৰণে মই ইয়াৰ পৰা উঘালি দিয়া নাই এইবোৰ। তো এইবোৰ যেতিয়া জুচ বনাই দিম এজোপাকে উঘালি পেলাই লৈ যাম আৰু তো তেতিয়া ফুলৰ টাববোৰো চাফা হ'ব আৰু সেইটো খাবও পাৰিব, পেটৰ কাৰণে বহুত ভাল হয় মানিমুনি। কিন্তু মই নাখাওঁ আৰু গালি খাওঁ বহুত। এয়া হৈছে গোলাপ ফুল, এইজোপা অলপ পিংক আৰু হোৱাইটতে আছে। আৰু সেয়া দেখিছে হেপা ডাৰ্ক পিংক ফুলি আছে সেইজোপা। আৰু সেয়া তাতো আছে। এইবোৰ মিলাই থোৱা নাই মই মানে কালি বহুত দেৰি হৈ গ'ল, গধূলি হৈ গ'ল আনোতে চফা কৰোঁতে, তো সেইকাৰণে মানে মই মিলোৱাই নাই। মিলামহে। এয়া গোলাপ ফুল দেখিছে। আৰু এইজোপা চাওক এইজোপা পঞ্চমুখী ফুল বুলি কয়। পঞ্চমুখী জবা ফুলটো প্ৰায় একেই হয় কিন্তু এইজোপা জবা ফুল নহয়, পঞ্চমুখী ফুল হয়। তো এইবোৰে আৰু ফুল। তো এইজোপা লগোৱা হৈছেহে, কেনেকুৱা ফুলে বা কি মই নাজানো। ইয়াতে মাজতে তামোল গছটো ৰুই দিছে আৰু তাৰপিছতে এয়া ফুলগছ এয়া আৰু এয়াও ফুল হয়, মই নাম নাজানো। বাৰে কৈছোঁ মানে কাৰণ মই ফুলবিলাকৰ নাম নাজানোৱেই। ইয়াত চোৱাও ইমান ধুনীয়াকৈ ফুলি আছে য়েল্ল'। আৰু এইটো চাওক এইটো ব্লু ব্ৰিঞ্জেল টাইপ। আৰু এইজোপা নাৰিকল গছ আছে, নাৰিকল গছ নহয় আমলখি গছ আছিলে। তো আমলখি গছজোপা মৰি গ'ল তো মই তাতে ওপৰতে এয়া মানে ওলমাই ৰাখিছোঁ। আৰু এয়া কপৌ ফুল এতিয়াতো বহাগৰ মাহ আহি আছে, এতিয়া ফুলিব আৰু এতিয়া আপোনালোকক আকৌ দেখাম। আৰু এইটো চাওক বহাগ মাহ সোমোৱাই নাই অহাই নাই, এয়া বহাগী ফুল বুলি কয়। এয়া বহাগী ফুল ইয়াত ফুলিলেই নিজে হয় বাৰু এইটো ফুল। আৰু এইজোপা তগৰ ফুল ইয়াতো ফুলিব এতিয়া বিহু অহাৰ লগে লগে। আৰু দেখাইছোঁ ৰ'ব। আৰু চাওক এই গছজোপা কাটি দিয়া হৈছিলে তো ইয়াত এপাহে ফুল মাত্ৰ ফুলি আছে আৰু ফুলিব আৰু লাহেকৈ এতিয়া একদম দেখিছে ইয়াৰ কলি ওলাই আছে। আৰু এয়া এনেকৈ বাঁহ মানে খুটা গাড়ী ইয়াত ওপৰতে বাঁহ দি তেনেকৈ এইবোৰ ফুল ওলমাই দিয়া হৈছে। এইটো কিবা কণ্টেইনাৰ আছিলে মানে প্লাষ্টিকৰ কিবা অনা হৈছিলে তো এইটোত একদম হেৰি কি বুলি কয় এইবোৰ দাদাই কৰিছে দেই, বেছিভাগ দাদা। মই মানে আগতে এইবোৰ নকৰিছিলোঁ তো এতিয়াহে মানে অলপ কৰিছোঁ আৰু এইবোৰ বহুত ডাঙৰ হৈ গৈছিলে কিন্তু মানে কি দাদাই সেইদিনা কাটি মেলি আকৌ নতুনকৈ ইয়াত ৰুলে। তো এইবোৰ দেখিছেনে এইবোৰ মানে কি হয় কেৰাহী হয়, সৰু কেৰাহী। তো এইবোৰ কিবা কামতে আনিছিলে তো এইবোৰ এতিয়া মানে বেয়া হৈ যোৱাৰ পাছত এতিয়া দাদাই কালাৰ কৰি পেলাই ওপৰত মানে এনেকৈ ফুল হেৰি কৰি থৈছে।
এয়া চাওক এইজোপা ভোট জলকীয়া এইটো সৰুকৈ এটা লাগি আছে এইজোপা বুঢ়াই হ'ল গছজোপা এইটো চাওক এয়া এজোপা মৰি গ'ল এজোপা উঘালি দিব লাগিব এয়া চাওক এয়া নাৰ্জী ফুল ইমান ধুনীয়াকৈ ফুলিছে চাওক এয়া নাৰ্জী ফুল ইয়াত লাঠি গাড়ি দিয়া হৈছে আৰু এয়া নাৰ্জী ফুল এয়া চাওক এইটো ইমান ধুনীয়া লাগিছে ফুলবোৰ অলপেই আছে সেইবোৰে আৰু অলপ ভাল কৰি ৰাখিবৰ কাৰণে চেষ্টা কৰিছোঁ ফুল থাকিলে এনেও মানে মানুহৰ ঘৰত প্ৰথম সোমাওঁতে যদি ফুলবোৰ দেখা পোৱা যায় তেতিয়াহ'লে মানে এনেও ভাল লাগে মনটো এনেই ভাল লাগে ফুলবোৰ দেখিলে এয়া চাওক এয়া পখিলা ফুল বুলি কয় এইটো ইয়াতে কণ বিলাহী গছ এজোপা উঠিছে সেইজোপাও মানে মই একদম ৰছী দি বান্ধি দিছোঁ এইটো এটা ডাঙৰ কেৰাহী ইয়াত মানে তলৰ ফালেদি নহয় কিবা এটা ফুটি গ'ল তো সেইটো কাৰণে আমি ইয়াত আৰু দুটামান ফুটা কৰি পেলাই ইয়াত এইটো ফুল গছ ৰুই দিছোঁ আৰু এইটো চাওক ইমান কণমানি এজোপা তথাপি ইমান ৰঙাকৈ ইমান ধুনীয়াকৈ ফুলি আছে আৰু এয়া চাওক এয়া এজোপা পখিলা ফুল আৰু এইবোৰে আৰু আমাৰ ঘৰৰ ফুলবোৰ আপোনালোককো দেখুৱালোঁ আপোনালোকে নামবোৰ জনাবলৈ নাপাহৰিব কমেণ্ট কৰি মোক জনাব নামবোৰ এয়া ইমানেই আৰু এতিয়া মই আপোনালোকক আমাৰ ঘৰৰ ফুলবোৰ দেখালোঁ এইবোৰ আৰু এতিয়া ব'লক বৌয়ে গম নাপায় মই ভিডিঅ' কৰি আছোঁ বুলি বৌয়ে আমাৰ মানে মায়ে গামোচা লগাইছিলে তো মায়ে ব'ব নোৱাৰিলে অপাৰেশ্যন কৰা হ'ল মাৰ তো তেনেকৈ থাকিলে এতিয়া বৌক ব'বলৈ কৈছে এতিয়া বৌ তাঁত বৈ আছে মই আপোনালোকক বৌক দেখুৱাই আছোঁ ব'লক এয়া চাওক বৌয়ে একদম তাঁত বৈ আছে ওচৰতে গুলু আছে তো বৌক মানে বৌয়ে কিনো বৈছে তাকে আপোনালোকক দেখাম মানে উৎপতীয়া মানে একদম এইটো আমাৰ গুলু কচু একদম এয়া বৌক দেখুৱালোঁ আৰু বৌয়ে বৈ আছে একদম ধুনীয়াকৈ কেঁচা সূতা গামোচা বুলি কৈছে এখন সেউজীয়া পাৰি দিছে একদম বিহুত এবাৰ লোৱাহে কথা ন এবাৰ ময়ো শিকিম বুলি ভাবিছোঁ বৌৰ লগতে যিহেতু এতিয়া ময়ো আজৰি ঘৰতে আছোঁ তো নতুনকৈ মানে এডমিশ্যন লোৱাৰ আগত মই শিকিম আৰু অলপ এনেই শিকি থোৱাটো নিজৰ কাৰণে ভাল তো যদি বহাগৰ বিহুটোত যদি কোনোবা আহে তেতিয়াহ'লে নিজে বৈ পেলাই যদি কাৰোবাক গামোচা এখন দিব পৰা যায় এনেই ভাল লাগে তো দেখিবলৈও ভাল শুনিবলৈও ভাল সকলো ফালৰ পৰাই ভাল তো সেইবাবে ময়ো ট্ৰাই কৰিম আৰু শিকিবলৈ এবাৰ একদম তো এতিয়া এই বৌ যাওঁ এতিয়া আমাৰ ঘৰৰ ভোট জলকীয়া ৰুইছে মায়ে এয়া এইখন দেখিছে এখন আমাৰ বাৰী পাছফালে আছে আৰু ডাঙৰ বাৰী এখন এইখনত মানে কি হয় মায়ে প্ৰত্যেক বছৰে অকল জলকীয়া ৰুৱে মানে একদম বিভিন্ন ধৰণৰ জলকীয়া ৰুৱে আৰু ইয়াত জলকীয়া পুলি এতিয়া নতুনকৈ ৰোৱা হৈছে সেইবোৰ আপোনালোকক দেখুৱাম আৰু ইয়াত আছে বেঙেনা পুলি আছে আৰু এতিয়া এইখন যে চাংখন দেখিছে ইয়াত লাও গছ লগাইছে তো এতিয়া লাও গছ তাত মানে উঠাইছে আৰু লতাকেইটা তো তাত এতিয়া ডাঙৰ হ'ব লাগিব লাও খাম আমি একদম লগাৰ পাছত তাৰপাছতে আৰু আছে সেইফালে ওপৰত সেয়া অমিতা গছ ব'লক আপোনালোকক আৰু বাৰীত কি আছে আপোনালোকক দেখাই আছে ব'লক এতিয়া চাওঁগৈ এইবোৰ দেখিছে এইবোৰ জলকীয়া গছে হয় কিন্তু মানে কি যোৱা বছৰ ৰোৱা হয় এইবোৰ তো এতিয়া আকৌ নতুনকৈ পাত ওলাইছে তো পাত এইবোৰ ডালবোৰ অলপ কাটি দিয়া হ'ল মানে কলম কৰে নে কি বুলি কয় যে সেইটো কৰি দিয়া হ'ল তাৰপিছত এতিয়া আকৌ নতুনকৈ পাত ওলাইছে ইয়াত তো ইয়াত মা আৰু মই লাগি থাকোঁ আৰু বাৰীখনত অলপকৈ মইতো ইমান নাজানো তথাপি লাগি আছোঁ এয়া এইবোৰ নতুনকৈ পাত ওলাইছে আৰু এয়া আছে ইয়াত ইমান ধুনীয়া ইটো ধনিয়াতকৈ মানে এইটো ধনিয়াৰ সোৱাদটো বেলেগ আৰু এইটো ধনিয়াৰ লগত যদি আপুনি মানে আদা ৰচুন জলকীয়া সৰু বিলাহী সেইবোৰ মিক্স কৰি পেলাই যে চাটনি বনাই খায় ক'বই নালাগে আৰু তাৰ সোৱাদটো আৰু এয়া চাওক এয়া কি বুলি কয় এয়া দেখিছে ভাত কেৰেলা পুলি নতুনকৈ ওলাইছে ইয়াতে আমি ৰোৱা নহয় ইয়াতে নিজে নতুনকৈ ওলাইছে তো তাতে মায়ে ইয়াত বাঁহৰ জেং হেৰি কৰি দিছে গাড়ি দিছে ইয়াতে ওলাইছে এয়া এইজোপা দেখিছেনে এইজোপা ডালিম গছ উঠিছে ইয়াত তাৰপাছতে সেইজোপা চাওক অমিতা গছ একদম পূৰা অমিতা লাগি আছে তো মামাই মানে আমিতো কোনো তেনেকৈ অমিতা নাখাওঁৱেই মায়ে খায় একদম গছতে পকে আৰু অমিতা খায় নহ'লে মানে আমাৰ ঘৰত একদম গাহৰি আছে তো গাহৰিবিলাকক মানে দানা বনাই দিওঁ আৰু আমি পচলা চাউল আৰু এই অমিতা মিক্স কৰি পেলাই একদম পূৰা দানা বনাই দিওঁ খায়ো ভাল পায় আৰু একদম আৰু এইটো এটা জলকীয়া পুলি সেই যে মায়ে যে বনাই আছে লাঠি দি যেনেকৈ মানে সৰু সৰু লাঠি তেনেকৈ বনাই আছে ইয়াত ঘেৰ দি দিব তো মানে কি হয় কুকুৰাবোৰ তেনেকৈ খুচৰিবলৈ মানে একো সুবিধা নাপায় আৰু তেতিয়া এইবোৰ সৰু সৰু পুলি ৰোৱা হৈছে প্ৰথম এটা এইবোৰ আৰু মই আপোনালোকক দেখাওঁ এয়া এটা হৈছে এয়া যে দুটা দেখিছে এই বাল্টিকত সৰু এইকেইটা মই ৰোৱা হয় আৰু এয়া পুদিনা আৰু বেলেগতো আছে কিন্তু মই ইয়াত ৰুই থৈছোঁ প্ৰথমবাৰ ট্ৰাই কৰিছোঁ মানে তো মাও মানে একদম অবাক খাই গৈছে কেলে মানে কি হৈছে বুলি আৰু এইটো জলকীয়া পুলি ইয়াত ৰুইছোঁ কিন্তু মানে কি হয় ইয়াত পানীটো দিওঁ পানীটো মানে মাটিটো মানে অকল জিকিয়ে থাকে শুকাই নাযায় এইবোৰৰ নিচিনা তো তাকে ভাবিছোঁ সেইটো উঠাই মেলি ইয়াতে মাটিতে ৰুই দিম কাৰণ মৰি যোৱাতকৈ মাটি যদি ৰুই দিওঁ তেতিয়া ভাল হ'ব আৰু এয়া এইটো
এইটো বন নহয়, এইটো আচলতে কি পাণ শাক নে কি বুলি কয়, এইবোৰ ছাগলী মাংস সেইবোৰত মানে এইটো পাত মছলাটো ব্যৱহাৰ কৰিলে বহুত ধুনীয়া সোৱাদ আহে, গোন্ধও আহে বুলি কয়। এইজোপা হৈছে বেঙেনা গছ। এয়া চাওক, এইজোপা মানে তেনেকৈ সাধাৰণতে বেঙেনাবোৰ বেঙুনীয়া ৰঙৰ হয়, কিন্তু এইটো বেঙুনীয়া ৰঙৰ নহয়, এইটো এনেকুৱা ৰঙৰ হয় আৰু এইটো পকিলে মানে ডাইৰেক্ট হালধীয়া হৈ যায়। তো এইবোৰ এয়া এজোপা আছে। এয়া এইবোৰ লাই লগাইছিলে ইয়াত, তো ইয়াত গুটিবোৰৰ কাৰণে ইয়াতে উঘালা নাই এতিয়ালৈকে, কিছুমান কাটিলে। এয়া বেঙেনা গছ, এয়া বেঙেনা গছ, ইয়াত এইডোখৰত অকল বেঙেনা গছে আছে। এয়া এইজোপা কিন্তু এনেকুৱা নৰ্মেল বেঙেনাটোৱে হয়। এয়া চাওক সৰুকৈ লাগিছে, ডাঙৰ হ'ব আৰু। ইয়াতো এটা লাগি আছে আৰু এইবোৰ ফুল ফুলিছে, ইয়াত লাগিব। এয়া বেঙেনা গছ, এইবোৰ ইয়াত অলপ স্পেচ থৈ দিছে, এইবোৰ গোবৰ আনি মেলি ইয়াত মানে মিক্স কৰি থোৱা হৈছে। ইয়াত কিবা জিকা ভোল কিবা কিবি লগাব আৰু। তো এয়াও বেঙেনা গছ, এয়া এটা লাগি আছে আৰু এয়া জলকীয়া আৰু এয়া চব এয়া বেঙেনা দুটা লাগি আছে আৰু এইজোপা লাও গছ উঠিছে আৰু এইবোৰ চাওক, এইবোৰ জলকীয়া, এইবিলাক আপোনালোকে যিমান ঘেৰ দি থোৱা দেখিছে এইবোৰ গোটেইবোৰ জলকীয়া হয়। এইবোৰ জলকীয়া হয়, মায়ে প্ৰত্যেকবাৰেই লগায় জলকীয়া গছ। তো আমি মানে তেনেকৈ যেতিয়া জলকীয়া হেৰি হয় তেতিয়া আমি কিনিবলগীয়া নহয়। ইনফেক্ট আমাৰ ঘৰৰ পৰা মানুহে খাবলৈ জলকীয়া লৈ যায়। এইবোৰ দেখিছে, এইবোৰ কাপোৰ মেলা আছে, এইবোৰ ইগন'ৰ কৰক আৰু এয়া চাওক কণ বিলাহী গছ, এয়া কণ বিলাহী পকি আছে, কালি ছিঙিছিলোঁহে মানে, তো পকিলে আকৌ। এইবোৰ এয়া কণ জলকীয়া গছ, কণ বিলাহী গছ, এয়া হৈছে কণ বিলাহী গছ। ইয়াতো আছে ইয়াতে মাজে মাজে। এইবোৰ চাওক জলকীয়া গছ ডাঙৰে হৈছে। সদায় গধূলি মানে পানী দিয়াৰ দায়িত্ব মোৰ ফুলবোৰত, এইবোৰত। এইজোপা চাওক, এইজোপা চিনি পাইছে আপোনালোকে? এইজোপা চেটেকানে কি বুলি কয়, সৰু মানে ডাঙৰ ভেকুৰী নেকি, মই ভালকৈ নাজানো, কিবা চেটেকানে কি বুলি কয়। মায়ে খাই মানে বিৰাটেই ভাল পায়, বজাৰৰ পৰা কিনি আনি মেলি মানে তেনেকৈ খায়। আৰু এতিয়া গুটি পচাই পেলাই এয়া পুলি ওলাইছে। আৰু এয়া চাওক বেঙেনা, এইটো আপোনালোকক দেখুৱাইছিলোঁ যে, এইটো সেউজীয়া বেঙেনা। এয়া চাওক লাগি আছে ইয়াত, এয়া সৰু সৰু হৈ আছে, কালি কেইটামান ছিঙিলে খাবলৈ। এয়া চাওক লাগি আছে, এয়া কলি ওলাইছে আৰু এইবোৰ লাগি আছে আৰু ইয়াত সৰু সুৰাকৈ। চাওক এইজোপাটো লাগি আছে পূৰা এনেকৈ, মানে ধৰিবই পৰা নাযায় কাৰণ পাতবোৰো সেউজীয়া, বেঙেনাটো সেউজীয়া হয়, পকিলেতো একদম হালধীয়া হয়। তো এইবোৰ এনেকৈ সেউজীয়াকৈ অলপ ডাঙৰ হোৱাৰ পাছত তেনেকৈ খাব পাৰি, তেনেকৈয়ে খায় মায়ে, ফ্ৰাই কৰি খায়। আৰু এয়া জলকীয়া গছ আৰু এয়া চেটেকা গছ। এতিয়া এইখনেই বাৰী আৰু এইখন যেতিয়া একদম পূৰা ডাঙৰ হৈ যাব, জলকীয়া লাগিব, তেতিয়া আকৌ আপোনালোকক দেখুৱাম। এয়া চাওক এইখনেই আৰু বাৰী। এতিয়া মই আপোনালোকক দেখুৱালোঁ আমাৰ বাৰীখন, আৰু এতিয়া মই আপোনালোকক এটা বস্তু দেখাবলৈ গৈ আছোঁ। ব'লকচোন আপোনালোকে চাই থাকক, মই দেখাই আছোঁ আপোনালোকক। এয়া চাওক মই ক'ত পালোহি। মই কৈছিলোঁ যে আমাৰ ঘৰৰ গাহৰি, এয়া এজনী মাক হয় আৰু এজনীও মাইকী গাহৰিয়ে হয়, মানে পোৱালি আৰু। এয়া এজন পোৱালি দিবলগীয়া হৈ আছে। এতিয়া মই আকৌ ঘৰলৈ যাওঁ, তো ঘৰলৈ গৈ অলপ কিবা কিবি আছে মই কৰি লওঁ, তাৰপিছত আকৌ আপোনালোকক লগ পাই আছোঁ। এজনী সৰু বৌ আৰু এটা মেম্বাৰ বাঢ়ি গ'ল, এয়া মা। এতিয়া পূৰা মানে একদম লাগি আছে আৰু দুইজনী কোনে পায় আৰু তাহাঁতকে পায়, একদম মানে দেখিছে পূৰা একদম কামত। এইফালে এইজনী আহি আছে বৌ ছোৱালী শুনো, এতিয়া এইখিনি তাহাঁতে কৰি লওক, ময়ো অলপ কিবা কিবি কৰোঁগৈ, মানে চাহ বনাওঁগৈ। তাহাঁতে খাবলৈ ইমান কামত লাগি আছে গোটেইকেইজনী, আৰু তো চাহ অলপ দিওঁ তাহাঁতক খাবলৈ। মই এতিয়া বনাই লওঁ, তাৰপাছত আপোনালোকক লগ পাই আছোঁ। এই চাওক এইটো গুলু একদম, মই ভাবিছোঁ মোক কোনে মাৰি আছে, মানে আহি মোক মাৰি আছে আৰু। এতিয়া মই গৈ লওঁ, বনাই মেলি আনি লওঁ, পাছত আকৌ আপোনালোকক লগ পাই আছোঁ। এয়া আহি গ'লোঁ, এয়া বৌ আমি চবে এফালে এতিয়া যাব ওলাইছোঁ। তো আমি জেগাটোলৈ গৈ লওঁ, গৈ পাই আকৌ আপোনালোকক লগ পাই আছোঁ। এতিয়া ব'লক আৰু গৈ থাকোঁ এনেকৈ। এয়া আমি ঘৰৰ পৰা ওলাইছোঁহে পোনে। তো এইটো আমাৰ গাঁৱৰ ৰাস্তাটো, আমি গাঁৱৰ ফালে যাম এতিয়া, এফালে যাম। এতিয়া আৰু পোৱালি এজনী আহিবলৈ বাকী আছে, তো তাই আহি লওক, আকৌ দেখাম। এতিয়া আমি গৈ লওঁ। এয়া আহি গ'ল, এয়া লিপিকা, হাই কাদে মুখেদি মান নাই নি ক্লাছ কৰিছে তাই। এতিয়া আমি গৈ লওঁ, একেবাৰে গৈ পাই তাত আপোনালোকক দেখুৱাই আছোঁ আমি কি কৰিব যাওঁ, ক'লৈ যাওঁ। এতিয়া ব'লক। আমি আহি পাই গ'লোঁ, আৰু অলপ আছে, অলপ এইফালে চাওক, সেইফালে গৈ আছে।
গৈ আছোঁ আৰু অলপ আছে মানে কৈ দিছোঁ আৰু এতিয়া মা মই আমি চবেই আৰু কচু বুটলিবলৈ আহিছোঁ। কচু মানে কচু ঠুৰিটো আৰু সৰু বিলাহী মাটিমাহৰ লগত বনাই খাই গোটেই ভাল লাগে। তো সেইটো কাৰণে বহুত দিনৰ পৰা কৈ আছিলোঁ মাক খাম বুলি। আজি চবেই এনেই ঘৰটো এনেই আছিলোঁ আৰু চবেই আজি আহিছোঁ, এনেই ওলাই আহিছোঁ। ওলাই আহিলেতো এনেই মনটো ভালেই লাগে, সেইটো কাৰণে আহিছোঁ আৰু এই ইমান ধুনীয়া জেগাটো পথাৰ চাৰিওফালে অকল গছ গছনি বতাহ দি আছে, এনেই ভাল লাগে আৰু এনেকুৱা পৰিৱেশ হ'লে সকলোকে একদম বুটলি থকা জেগাত লগ পাই আছোঁ। এয়া তাহাঁতি কচু বুটলি আছে একদম পূৰা কোমলীয়াকৈ ওলাইছে আৰু ইয়াত একদম মানে খাই মানে বিৰাটেই টেষ্টি লাগে আৰু। তো ইয়াত মানে কলমৌ আছে আৰু কলমৌখিনি মানে গোটেই ঢাকি ৰাখিছে আৰু ইয়াতে মানে একদম সৰু সৰুকৈ কচু ঠুৰি ওলাই আছে একদম ধুনীয়াকৈ। এতিয়া বুটলি লওঁ আৰু আমি চবেই, ময়ো বুটলোঁগৈ নহ'লে গালি খাম। তো এয়া একদম বুটলি লওঁগৈ ৰ'ব, তাৰপাছত আকৌ আপোনালোকক লগ পাই আছোঁ। এয়া চাওক ইমান ধুনীয়া কোমল একদম পূৰা মানে দেখিলেই খাওঁ নিচিনা লাগি গৈছে আৰু এইখিনি। তো এতিয়া ৰ'ব বুটলি লওঁ ফাৰ্ষ্ট, তাৰপাছতহে আপোনালোকক আকৌ লগ পাই আছোঁ। বুটলা হৈ গ'ল, মাহঁতে আমাক এৰি থৈ গ'ল। কচু বুটলিও আমি ৰিলচ বনাই আছিলোঁ ইয়াত, মাহঁতে এৰি থৈ গ'ল আৰু এতিয়া আমি পটককৈ মাহঁতৰ ওচৰত পাই লওঁগৈ, তাৰপাছত আকৌ আপোনালোকক লগ পাই আছোঁ। এয়া আমি আহি আছোঁ এতিয়া, পোৱালিকেইটা খেলি আহি আছে। এইয়া চাওক একদম এইটো বোলো এইফালে আগত মা গৈ আছে, মই ঘৰলৈ গৈ আছোঁ। ঘৰ পালোহিয়ে, মই তেতিয়া ভিডিঅ' কৰিব পৰা নহ'ল মানে কৰিব নোৱাৰিলোঁ, পাহৰি গ'লোঁ একচুৱেলি। তো এতিয়া মই ঘৰো পালোহি, তাৰপিছতে এতিয়া আজিৰ ব্লগটো মই ইমানতে এণ্ড কৰিছোঁ। আপোনালোকে চাই মেলি জনাব মোৰ ভিডিঅ'টো কেনেকুৱা লাগিলে। লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব এণ্ড ফ'ল' চব কৰি দিব আৰু একদম। এতিয়া বাই বাই।